নমস্কাৰ বন্ধুসকল, আজি মই এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ ভোটাৰ আইডি কাৰ্ডৰ ওপৰত। আপোনালোকৰ মাজত বহুতো এনেকুৱা মানুহ আছে যিসকলৰ ভোটাৰ আইডি কাৰ্ডখন হেৰুৱাই গৈছে, কিন্তু তেওঁলোকে আৰু ভোটাৰ আইডি কাৰ্ড নতুনকৈ পোৱা নাই। নাইবা কিছুমান মানুহ আছে যিসকলে ভোটাৰ আইডি কাৰ্ডখনত নামখন ভুল থকাৰ বাবে নাইবা এড্ৰেছখন ভুল থকাৰ বাবে অনলাইনত আবেদন কৰিছিল আৰু ফিল্ড ভেৰিফাইড হৈ যোৱাৰ পিছত তেওঁলোকৰ নামবিলাকো কাৰেকশ্যন হৈ গৈছে। এতিয়া কথা হ'ল, তেওঁলোকে নতুন ভোটাৰ আইডি কাৰ্ডখন ক'ত পাব আৰু কেনেকৈ পাব তাৰে ওপৰত মই এটা ভিডিঅ' বনাম। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। তো তাৰ বাবে প্ৰথমতে আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব লাগিব। মই ক্ৰম ব্ৰাউজাৰ লৈছোঁ। সার্চ বক্সত লিখিব NVSP, লিখি সার্চ কৰি দিব। সার্চ কৰি দিয়াৰ পিছত প্ৰথমতে আহিছে, ইয়াতে চাওক এপ্লিকেশ্যন ফৰ ইছ্যু অফ ৰিপ্লেচমেণ্ট ইলেক্টৰ্ছ ফটো আইডেণ্টিটি কাৰ্ড এপিক ফৰ্ম 001, ইয়াৰ ওপৰত এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ তলৰ পিনে স্ক্ৰল কৰিলে ইয়াতে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিবলৈ আহিব। মই ইয়াতে আসাম চিলেক্ট কৰি দিছোঁ। তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব আহিব। মই ইয়াতে বঙাইগাঁও চিলেক্ট কৰি দিছোঁ। তাৰপিছত আহিব এছেম্বলি পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি, ইয়াতে মই চিলেক্ট কৰি দিছোঁ অভয়াপুৰী চাউথ। আৰু ইয়াতে আপোনাৰ ৰিজনটো এইটো মই অলপ পিছত কৈ আছোঁ। তো তাৰপিছত আপুনি ইয়াতে নেম অফ ইলেক্টৰ, ইয়াতে আপোনাৰ নামটো বহুৱাই দিব আৰু তলত ৰিজনাল অৰ্থাৎ এছামিজটো বহুৱাই দিব। ইয়াতে আপোনাৰ নামটো বহুৱাই দিব আৰু ইয়াতে এছামিজটো বহুৱাই দিব আৰু হিন্দী হ'লে হিন্দী, যাৰ যিটো সেইটোৱে বহুৱাই দিব। তাৰপিছত ইয়াতে আপোনাৰ ফাদাৰ্ছৰ নামটো বহুৱাই দিব আৰু ইয়াতে ফাদাৰ্ছৰ লাষ্ট নামটো বহুৱাই দিব অৰ্থাৎ চাৰনেম। তাৰপিছত আপুনি আপোনাৰ এজটো দিব। ইয়াতে আছে নম্বৰত এজ অন 1 জানুৱাৰী অন কাৰেণ্ট কেলেণ্ডাৰ ইয়াৰ, এজটো দিব। আৰু যদি আপোনাৰ ডেট অফ বাৰ্থটো মনত থাকে তেতিয়াহ'লে ইয়াতে টিক কৰি দি ডেট অফ বাৰ্থটো বহুৱাই দিব। তাৰপিছত আপুনি জেণ্ডাৰটো চিলেক্ট কৰি ল'ব, জেণ্ডাৰটো কি হয়, মেল নে ফিমেল। তাৰপিছত আপোনাৰ হাউচ নম্বৰটো বহুৱাই দিব। এইটোত হাউচ নম্বৰটো বহুৱাই দিয়াৰ পিছত আপোনাৰ ষ্ট্ৰীটটো বহুৱাই দিব পাৰে। তাৰপিছত আপোনাৰ এৰিয়াটো বহুৱাই দিব, যাৰ যিটো এৰিয়া হয় সেইটোৱে বহুৱাই দিব। তাৰপিছত টাউন নাইবা ভিলেজৰ নামটো বহুৱাই দিব। তাৰপিছত ইয়াতে পুলিচ ষ্টেচন, তাৰপিছত পিনক'ডটো, ষ্টেট আৰু ডিষ্ট্ৰিক্টটো অট'মেটিকলি ডিটেক্ট হৈ যাব। আৰু ইয়াতে আপোনাৰ EPIC এপিক নাম্বাৰটো বহুৱাই দিব। এপিক নাম্বাৰটো আপুনি ভোটাৰ লিষ্টৰ পৰা চাই বহুৱাব পাৰে যিসকলৰ হেৰুৱাই গৈছে। ইয়াতে এটা ৰিজন দিব লাগিব, ৰিজন ফৰ এপ্লাইং ফৰ এ ডুপ্লিকেট কাৰ্ড। দিয়াৰ পিছত আপুনি ৰিজনটো দিব ইয়াৰ পৰা। এইখিনি আপুনি ভালকৈ পঢ়ি চাব। আই ৰিকুৱেষ্ট ডেট দ্য ডুপ্লিকেট ফটো আইডেণ্টিটি কাৰ্ড, এই গোটেইখিনি আপোনালোকে পঢ়ি চাব। পঢ়িছে ইয়াৰ পৰা ৰিজনটো আপোনালোকে বনাই দিব। তাৰপিছত আপুনি কেনেকৈ আপোনাৰ ভোটাৰ আইডি কাৰ্ডখন পাব বিচাৰে সেইটো ইয়াতে দিব লাগিব। প্ৰথমতে আছে আই উইল কালেক্ট এপিক ফ্ৰম BRC নাইবা CSC। CSCৰ আইডি থাকিলে আপুনি CSCৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব এইটো। আৰু যদি বিচাৰে আপুনি আই উইচ টু ৰিচিভ মাই এপিক বাই পোষ্ট, যদি পোষ্ট অফিচত পাবলৈ বিচাৰে তেতিয়াহ'লে 2 নম্বৰত টিক কৰি দিব। আৰু যদি আপুনি বিচাৰে যে বিয়ালৈ আপোনাক দিব তেতিয়াহ'লে আপুনি 3 নম্বৰত টিক কৰি দিব। তাৰপিছত ইয়াতে আপোনাৰ প্লেচটো বহুৱাই দিব, ডেটটো অট'মেটিক ডিটেক্ট হৈ যাব। আৰু ইয়াতে কেপচাটো বহুৱাই আপুনি এপ্লাইটো ছাবমিট কৰি দিব। তাৰপিছত আপোনাৰ এপ্লাইটো হৈ যাব। এপ্লাইটো হৈ যোৱাৰ পিছত এটা আপোনাৰ নম্বৰ দিব, এটা ৰেফাৰেঞ্চ নম্বৰ, আৰু সেই ৰেফাৰেঞ্চ নম্বৰেৰে আপোনাৰ এইটো ট্ৰেক কৰিব লাগিব। তো যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।